নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশৰ দ্বিতীয় পাঠ আমাৰ চৌপাশৰ ছবি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আহাচোন ইয়াত আমি কি আছে পঢ়োঁ অৰ্ণৱহঁতৰ ঘৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰে থকা সেউজ নগৰত অৰ্ণৱে সদায় খোজকাঢ়ি বিদ্যালয়লৈ অহা যোৱা কৰে সেয়েহে বিদ্যালয়ৰ চাৰিওফালৰ ঠাইখন অৰ্ণৱৰ ভালদৰে পৰিচিত এদিন পুৱা অৰ্ণৱে বিদ্যালয়খনৰ চৌপাশৰ ছবি এখন আঁকিবলৈ চেষ্টা কৰিলে কিন্তু ছবিখন কেনেকৈ আঁকিব তাকে ভাবি ওৱাদিশ নাপাই দেউতাকৰ সহায় বিচাৰিলে এতিয়া মানে বিদ্যালয়লৈ অৰ্ণৱে যাওঁতে সকলোবিলাক অৰ্ণৱে দেখি থাকে আৰু গোটেইখিনি কথা মনলৈ আনি এখন ছবি অঁকাৰ চেষ্টা কৰিলে আৰু দেউতাকৰ সৈতেনো ছবিখন অঁকাৰ কথা কি বুলি ভাবিছে কি পাতিছে চোৱা 1 নম্বৰ ছবি 2 নম্বৰ ছবি 3 নম্বৰ আৰু 4 নম্বৰ চাৰিখন ছবি আছে তেওঁলোকে কথা পতা দেখুৱাইছে প্ৰথম ছবিখনত অৰ্ণৱে সুধিছে চোৱাচোন কি বুলি সুধিছে দেউতা মই আমাৰ বিদ্যালয়খনৰ চাৰিওফালৰ ছবি এখন আঁকিম বুলি ভাবিছোঁ কিন্তু কেনেকৈ আঁকিম দ্বিতীয় ছবিত দেউতাকে কৈছে তুমি ইতিমধ্যে তৃতীয় শ্ৰেণীতে দিশ নিৰ্ণয় কৰিবলৈ শিকি আহিছা দিশ নিৰ্ণয় মানে কি পূব পশ্চিম উত্তৰ দক্ষিণ হয়নে আমি সোঁফালে পূব বুলি কওঁ বাওঁফালে পশ্চিম ওপৰফালে উত্তৰ তলফালে দক্ষিণ বুলি কওঁ সেইখিনি আমি আগৰ শ্ৰেণীত পাই আহিছোঁ তাৰপিছত দেউতাকৰ কথা শুনি অৰ্ণৱে কি কৈছে হয় দেউতা ৰাতিপুৱা বেলিটোৰ ফালে মুখ কৰি হাত দুখন মেলি দিলে সন্মুখৰ ফালে পূব পাছফালে পশ্চিম সোঁহাতে দক্ষিণ আৰু বাওঁহাতে উত্তৰ দিশ ঠিক এনেধৰণেও আমি মনত ৰাখিব পাৰোঁ দিশকেইটাৰ কথা তাৰপিছত অৰ্ণৱৰ দেউতাকে তৃতীয়খন ছবিত কি কৈছে তুমি দিশ নিৰ্ণয় কৰিব পাৰিলেই ছবিখনো আঁকিব পাৰিবা তাৰপিছৰ চতুৰ্থ ছবিখনত কৈছে যে ছবিখন আঁকিবলৈ প্ৰথমতে তুমি এখন উকা কাগজত দিশ সূচক আঁকি ল'ব লাগিব দিশ সূচক মানে পূব পশ্চিম উত্তৰ দক্ষিণ উকা কাগজত নিজে এটা হিচাপ কৰি প্ৰথমতে আঁকি ল'ব লাগিব তাৰ পিছতহে আমি আঁকিব পাৰিম পূব পশ্চিম উত্তৰ দক্ষিণ সেইটো অৰ্ণৱে কৈছে মানে অৰ্ণৱে তেনেধৰণে ছবিখন আঁকিছে ইয়াৰ পিছত কি আছে চোৱা 5 নম্বৰ ছবিখনত কৈছে ইমান সৰু কাগজখনত ডাঙৰ ডাঙৰ ঘৰ দুৱাৰ বাট পথবোৰ কেনেকৈ আঁকিম দেউতা সৰু এখন কাগজত ইমানবোৰ ডাঙৰ ৰাস্তা ঘাট ঘৰ দুৱাৰনো কেনেকৈ আঁকিব সেইটোকে সুধিছে তাৰপিছত দেউতাকে কি কৈছে চোৱা তুমি প্ৰাকৃতিক দৃশ্যৰ ছবি এখন আঁকোতে কি কৰা এটা নিৰ্দিষ্ট জেগাত পাহাৰ গছ-গছনি আদিৰ আকাৰ সৰু কৰিহে কাগজত আঁকা তেনেকৈ আমি ঘৰ দুৱাৰ বাট পথবোৰ ছবিখনত আঁকিম নিশ্চয় বুজি পাইছা আমি সৰু সৰুকৈ আঁকিব লাগিব তাৰপিছত অৰ্ণৱে কৈছে তাৰ মানে কাগজত ঘৰ দুৱাৰ বাট পথবোৰ এক নিৰ্দিষ্ট জোখত সৰু কৰি লৈ ছবিখনত আঁকিব লাগিব তাৰপিছত লাষ্টখন ছবিত কৈছে এইখন তোমালোকৰ বিদ্যালয় এতিয়া বিদ্যালয়খন আঁকি ইয়াৰ চাৰিওফালে থকা বাট পথবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আদি আঁকি দেখুৱাব লাগিব মানে বিদ্যালয়খন আঁকি দিলে তাৰ পিছত চাৰিওফালে আঁকিব লাগিব বুলি দেউতাকে কৈছে এতিয়া চোৱা এইখন এখন ইয়াত ঠাইডত লিখি দিছে যে এনেদৰে অৰ্ণৱে দেউতাকৰ সহায়ত নিজৰ বিদ্যালয়খনৰ লগতে আশে-পাশে থকা অনুষ্ঠান প্ৰতিষ্ঠান আৰু বাট পথৰ ছবিখন আঁকিলে এতিয়া চোৱা ইয়াতে এই ছবিখনত তোমালোকে ভালকৈ চালে দেখা পাবা যে মাজত আছে বিদ্যালয়খনৰ পৰা এই সোঁহাতে আছে খেলপথাৰ বাওঁহাতে আছে শ্বপিং মল আৰু ওপৰৰ ফালে আছে সন্মুখৰ ফালে বা ওপৰৰ ফালে আছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু তলত আছে পানী যোগান আঁচনিৰ কাৰ্যালয় এইফালে আছে ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু ইয়াত আছে নগৰ সমিতিৰ কাৰ্যালয় আৰু এইফালে আছে অৰ্ণৱহঁতৰ ঘৰ এতিয়া চোৱা এইটো হ'ল তোমালোকৰ এটা দিশ সূচক পূব পশ্চিম উত্তৰ দক্ষিণ মানে ইয়াৰ পৰা আমি কি বুজিম যে এই বিদ্যালয়খনৰ পৰা সোঁফালে থকাখিনিক আমি পূব বুলি ক'ম বাওঁফালে থকাখিনিক পশ্চিম ক'ম ওপৰফালে থকাখিনিক উত্তৰ ক'ম তলফালে থকাখিনিক দক্ষিণ বুলি ক'ম ঠিক আছে এতিয়া আমি ইয়াৰ পিছত আমি কাৰ্যকলাপলৈ যাম এতিয়া চোৱা আমি ক্ৰিয়াকলাপ 1লৈ আহিছোঁ ইয়াত কৈছে অৰ্ণৱে দেউতাকৰ সহায়ত অঁকা ছবিখন চাই বিদ্যালয়খনৰ কোন দিশত কি কি অনুষ্ঠান প্ৰতিষ্ঠান আছে তলৰ তালিকাখনত লিখা দিশ দিয়া আছে পূব দিশত কি আছে লিখিব লাগিব পশ্চিম দিশত উত্তৰ দিশত দক্ষিণ দিশত এতিয়া পূব দিশত কি আছে চোৱাচোন আমি অথনি চাইছিলোঁ যে সোঁফালে পূব দিশ বুলি কয় পূব দিশত খেলপথাৰ আছে গতিকে আমি পূব দিশত কি লিখিব পাৰোঁ খেলপথাৰ বুলি লিখিব পাৰোঁ আৰু পশ্চিম দিশত কি আছে
চোৱা এই বিদ্যালয়ৰ পৰা বাওঁ দিশত কি আছে শ্বপিং মল বুলি লিখিব পাৰোঁ গতিকে আমি গম পালোঁ যে পূব আৰু পশ্চিম দিশত কি আছে পূব দিশত আছে খেলপথাৰ আৰু পশ্চিম দিশত আছে শ্বপিং মল হয়নে শ্বপিং মল এতিয়া তাৰ পিছত আমি চাব লাগিব উত্তৰ দিশত কি আছে মানে উত্তৰ দিশ বুলি ক'লে আমি ক'লে চাম ওপৰলৈ চাম বিদ্যালয়খনৰ পৰা ওপৰলৈ কি আছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ গতিকে আমি উত্তৰ দিশত লিখিম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এতিয়া দক্ষিণ দিশত মানে ক'ত চোৱা তললৈ আহিব লাগিব এই পইণ্টটোৰ পৰা আমি চাব লাগিব তললৈ মানে এইখিনিতে বিদ্যালয়খন আছে বুলি ধৰিবা তাৰ পৰা তললৈ কি আছে চোৱা এতিয়া এই বিদ্যালয়খনৰ পৰা তললৈ কি আছে পানী যোগান আঁচনিৰ কাৰ্যালয় আৰু পুখুৰী হ'ব পুখুৰীটো আছে আমি এটাই লিখিছোঁ সদ্যহতে তোমালোকে আৰু লিখি ল'ব পাৰিবা চোৱা পানী যোগান আঁচনিৰ কাৰ্যালয় এতিয়া আমি লিখিছোঁ পানী যোগান আঁচনিৰ কাৰ্যালয় হ'ল পানী যোগান আঁচনিৰ কাৰ্যালয় দক্ষিণ দিশত আছিলে এতিয়া আহোঁচোন আমি ইয়াত পিছতনো কি আছে পঢ়ি চাওঁ অৰ্ণৱে দেউতাকৰ সহায়ত অঁকা ছবিখনৰ দৰে কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিয়েই হৈছে সেই ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেটছ এতিয়া আৰ্হি চিত্ৰ বা স্কেটছ মানে কি বুজিব পাৰিলানে তোমালোকে যে কোনো এখন ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে যদি আমি ছবি আঁকোঁ সেইখনকে আৰ্হি চিত্ৰ বা স্কেটছ বুলি কোৱা হয় এনেধৰণৰ আৰ্হি চিত্ৰৰ সহায়ত কোনো ঠাইৰ অৱস্থান দেখুৱাবলৈ সহজ এটা উদাহৰণৰ সহায়ত কথাটো বুজি লওঁ আহা এতিয়া তোমালোকক উদাহৰণটোলৈ যোৱাৰ আগতে মই ক'বলৈ বিচাৰোঁ তোমালোকে হয়তো কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানলৈ যাওঁতে তোমালোকে দেখিছা ডাঙৰ বিদ্যালয় হওক মহাবিদ্যালয় হওক বিশ্ববিদ্যালয় বা ডাঙৰ অফিচ কাছাৰীটো গেটৰ পৰা সোমাই সন্মুখতে এখন মানচিত্ৰ বুলি লিখা থাকে সেই মানচিত্ৰতে এনেধৰণে ক'ত কি থাকে কাৰণ আমি এদিনৰ কাৰণে যদি যাওঁ সেই মানচিত্ৰখন চাই আমি তাৰ ঠাইখিনি চিনাকি হ'ব পাৰোঁ আৰু জেগাটো বিচাৰি উলিয়াব পাৰোঁ হয়নে নহয় বাৰু এতিয়া চোৱা ইয়াত কি লিখিছে তোমাৰ বন্ধু এজনক তোমালোকৰ ঘৰলৈ ফুৰিবলৈ মাতিছা কিন্তু তেওঁ তোমালোকৰ ঘৰটো চিনি নাপায় সেয়েহে তোমালোক থকা ঠাইখনৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথসমূহ চিহ্নিত কৰি তোমালোকৰ ঘৰৰ অৱস্থানটো দেখুৱাই ছবি এখন আঁকিলা এই ছবিখন চাই তোমাৰ বন্ধুজনে তোমালোকৰ ঘৰলৈ যোৱা পথটো চিনাক্ত কৰি ঘৰটো বিচাৰি পাব এনেদৰে তোমালোকৰ ঘৰটোৰ অৱস্থান দেখুৱাই মনৰ ধাৰণা মতে অঁকা ছবিখনেই হৈছে আৰ্হি চিত্ৰ হয়নে নহয় কথাটো বুজি পাইছা আৰ্হি চিত্ৰ মানে কি এনেধৰণে আমি আৰ্হি চিত্ৰ আঁকি এজনক সহায়ো কৰিব পাৰোঁ ইয়াৰ পিছত ক্ৰিয়াকলাপ 2 দিছে তুমি থকা ঠাইখনৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথসমূহ চিহ্নিত কৰি তোমালোকৰ ঘৰৰ অৱস্থানটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকা এখন তোমালোকে নিজে চেষ্টা কৰিবাচোন বৰ আমোদজনক হ'ব কামটো কৰিবলৈ এতিয়া ইয়াৰ পিছত কি আছে আমি চাওঁ আহা তলৰ ছবিখনলৈ মন কৰা এই ছবিখনত কোন দিশত কি আছে চাই শিপিঠিৰ তালিকাখন পূৰ কৰা ইয়াৰ পিছৰ পৃষ্ঠাত তোমালোকক এখন তালিকা দিছে এই তালিকাখনত কোন দিশত কি আছে তোমালোকে লিখিব লাগিব ছবিখনত এখন দলং আছে কোন দিশত গছ আছে কোন দিশত আমি চাই ইয়াৰ পৰা লিখিব লাগিব প্ৰথমতে আমি চাই লওঁ হা এই ঘৰটোৰ পৰা সোঁফালে যিহেতু আছে এই পূব দিশত কি আছে দেখিছা পশ্চিম দিশত কি আছে দেখিছা উত্তৰ দিশত কি আছে দেখিছা দক্ষিণ দিশত কি আছে দেখিছা গতিকে আমি এইখিনি চাই লৈ পেলাই আমি শিপিঠিৰ তালিকাখন পূৰ কৰোঁ আহাচোন ইয়াত আমি এটা কথা দিশৰ ওপৰত নতুনকৈ শিকি লওঁ আহাচোন ইয়াত এইটো যদি পূব দিশ হয় এইটো পশ্চিম দিশ এইটো উত্তৰ এইটো দক্ষিণ হয়নে এতিয়া পূব দিশ আৰু তলত আছে দক্ষিণ দিশ পূব আৰু দক্ষিণ দিশৰ ঠিক মাজতে আছে হয়নে মাজত থাকিলে আমি এইটো কি দিশ বুলি ক'ম জানানে দক্ষিণ আৰু পূব দিশৰ মাজত আছে কাৰণে ইয়াৰ দিশটোৰ নাম হ'ব দক্ষিণ পূব দিশ ঠিক আছে আৰু এইটো পূব দিশ আৰু উত্তৰ দিশৰ মাজত আছে ইয়াক আমি উত্তৰ পূব দিশ বুলি ক'ব পাৰোঁ এইটো উত্তৰ পূব দিশত আছে পুখুৰীটো আৰু এই পাহাৰটো আৰু দলংখনৰ মাজত পাহাৰটো উত্তৰত আছে আৰু ই আছে পশ্চিমত দলংখন এতিয়া উত্তৰ পশ্চিম দিশত গছজোপা আছে বুলি ক'ব পাৰিম গছজোপা উত্তৰ আৰু পশ্চিম দিশৰ মাজত আছে সেইকাৰণে উত্তৰ পশ্চিম দিশত ঠিক তেনেধৰণে এই টাৱাৰটো দলংখন আৰু এই ঘৰটোৰ মাজত আছে দলংখন আছে পশ্চিমত আৰু ঘৰটো আছে দক্ষিণত ইয়াত আমি দক্ষিণ পশ্চিম দিশত আমি টাৱাৰটো আছে বুলি ক'ব পাৰিম ঠিক আছে আহচোন আমি শিপিঠিলৈ যাওঁ এতিয়া শিপিঠিৰ চিত্ৰটো থকাৰ পৰা আমি দিশসমূহ নিৰ্ণয় কৰি লিখিছোঁ দলংখন পশ্চিম দিশত আছিলে
পশ্চিম দিশত তোমালোকে চাই ল'ব পাৰা দলংখন ইফালে বাওঁফালে পশ্চিম দিশত আছিলে আৰু ঠিক তেনেধৰণে পূব উত্তৰ দক্ষিণ দিশত কি আছিলে আমি পাহাৰ টাৱাৰটো পানী টেংকিটো আৰু এই ঘৰটো আছিলে তাৰপিছত তোমাৰ এইটো উত্তৰ পূব দিশত আছিলে উত্তৰ পূব মানে কি আছিলে যে উত্তৰ আৰু পূবৰ মাজত উত্তৰ পূব হয়নে ঠিক তেনেধৰণে এই পোষ্ট অফিচটো দক্ষিণ পূব তেনেধৰণে চোৱাচোন এই পোষ্ট অফিচত আমি লিখিছোঁ দক্ষিণ পূব ঠিক এনেধৰণে আমি তালিকাখন পূৰণ কৰিব পাৰোঁ ইয়াৰ পিছত মই তোমালোকক কিছু মুহূৰ্তৰ আগত বুজোৱা সেই কথাখিনি আকৌ আমি বুজিম এবাৰ চোৱা এতিয়া এই দিশসমূহ চোৱা কেনেধৰণে ইয়াত চিনেৰে দেখুৱাইছে পূব পশ্চিম উত্তৰ দক্ষিণ আৰু পশ্চিম আৰু উত্তৰৰ মাজত উত্তৰ পশ্চিম পূব আৰু উত্তৰৰ মাজত উত্তৰ পূব পশ্চিম আৰু দক্ষিণৰ মাজত দক্ষিণ পশ্চিম দক্ষিণ আৰু পূবৰ মাজত দক্ষিণ পূব ঠিক আছে সেইখিনি এনেধৰণে আমি দিশ 8টা ভাগত দিশখিনি আমি নিৰ্ণয় কৰিব পাৰোঁ এতিয়া আছে চোৱা তালিকাখন পূৰ কৰোঁতে তোমালোকে হয়তো এটা সমস্যাৰ মুখামুখি হৈছা পুখুৰীটো কোন দিশত আছে বুলি লিখিবা ই স্পষ্টকৈ পূব দিশতো নাই বা উত্তৰ দিশতো নাই গতিকে আমি কিহত লিখিম আমি ইতিমধ্যে জানোৱেই পুখুৰীটো কোন দিশত হ'ল উত্তৰ পূব দিশত দুইটাৰ মাজত আছে আমি ইতিমধ্যে কথাখিনি জানি আহিলোঁ কিন্তু ইয়াত আকৌ লিখি থৈছে কাৰণে তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ পুখুৰীটো উত্তৰ আৰু পূব দিশৰ মাজত আছে সেয়েহে ইয়াৰ অৱস্থান হ'ব উত্তৰ পূব একেদৰে দাগ বাকচটো দক্ষিণ পূব আৰু গছজোপা উত্তৰ পশ্চিম আৰু মোবাইল টাৱাৰটো দক্ষিণ পশ্চিম দিশত আছে ইয়াৰ পৰা তোমালোকে বুজিব পাৰিলা যে পূব পশ্চিম উত্তৰ দক্ষিণ দিশৰ উপৰি আৰু 4টা উপদিশ আছে এই দিশকেইটাক আমি উপদিশ বুলি কওঁ প্ৰধান দিশকেইটা হ'ল পূব পশ্চিম উত্তৰ দক্ষিণ উপদিশকেইটা হ'ল উত্তৰ পূব উত্তৰ পশ্চিম দক্ষিণ পূব তোমালোকে মনত ৰাখিবা এই উপদিশসমূহৰ ছবিখন বুজি লওঁ আহা বুলি কৈছে তোমালোকে ছবিখন চাই পেলাই দিশকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিবা ইয়াৰ পিছৰ ক্ৰিয়াকলাপটো চোৱাচোন ক্ৰিয়াকলাপ 3 দিছে তোমালোকৰ ঘৰৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ নদ নদী আছে তলৰ তালিকাখনত লিখা পূব পশ্চিম উত্তৰ দক্ষিণ পূব উত্তৰ পশ্চিম দক্ষিণ পশ্চিম দিশত তোমালোকৰ ঘৰৰ পৰা কি আছে তোমালোকে এতিয়া কল্পনা কৰি এখন তালিকাখন পূৰ কৰিব পাৰিবা ঠিক আছে ইয়াৰ পিছত তোমালোকক কি দিছে আমি পঢ়ি চাওঁ আহাচোন কোনো এখন ঠাইৰ আৰ্হি চিত্ৰ আঁকোতে প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানবোৰ আঁকিবলগীয়া হয় নদ নদী পাহাৰ পৰ্বত গছ গছনি আদি প্ৰকৃতিয়ে নিজে সৃষ্টি কৰাৰ বাবে এইবোৰ হ'ল প্ৰাকৃতিক উপাদান আৰু সেই প্ৰাকৃতিক উপাদান আছে আনহাতে অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ ঘৰ দুৱাৰ আদি মানুহে সাজি লয় বাবে এইবোৰ মানৱসৃষ্ট উপাদান এতিয়া তোমালোকক প্ৰাকৃতিক উপাদান আৰু মানৱসৃষ্ট উপাদানৰ কথা তোমালোকক ক'বলৈ বিচাৰিছে প্ৰকৃতিয়ে যোনবোৰ নিজে হয় ঠিক আছে প্ৰকৃতিয়ে নিজে কৰে নদ নদী পাহাৰ পৰ্বত গছ গছনি এইবিলাকতো আমি সৃষ্টি কৰিব নালাগে প্ৰকৃতিয়ে সৃষ্টি কৰে সেই নিজে এখন প্ৰাকৃতিক সম্পদ আৰু আমি কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান ধৰা হওক স্কুলখন হওক চিকিৎসালয় আৰক্ষী চকী সেইবিলাক আমি সৃষ্টি কৰোঁ বাট পথ আমি সৃষ্টি কৰোঁ ঘৰ দুৱাৰ আমি সৃষ্টি কৰোঁ সেইকাৰণে ইয়াক কোৱা হৈছে মানৱসৃষ্ট উপাদান মানুহে সৃষ্টি কৰাবিলাকক মানৱসৃষ্ট উপাদান আৰু প্ৰকৃতিয়ে সৃষ্টি কৰাবিলাকক প্ৰাকৃতিক উপাদান বুলি কোৱা হয় এতিয়া তোমালোকক তলত আকৌ আৰ্হি চিত্ৰ এখন দিছে ইয়াতে প্ৰথমতে চাই লওঁ কি কৈছে কথাটো তলৰ আৰ্হি চিত্ৰখনলৈ মন কৰা ইয়াত এখন ঠাইৰ চৌপাশৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানসমূহ দেখুওৱা হৈছে এই উপাদানসমূহ আৰ্হি চিত্ৰখনৰ সোঁফালে কিছুমান এই উপাদানসমূহ আৰ্হি চিত্ৰখনৰ সোঁফালে কিছুমান চিহ্ন ব্যৱহাৰ কৰি বুজোৱা হৈছে এই চিহ্নবোৰৰ তালিকাখন চালেই কোনটো উপাদান কি তাক চিনাক্ত কৰিব পাৰিবা এনেদৰে ব্যৱহৃত চিহ্নবোৰে হৈছে সাংকেতিক চিহ্ন এতিয়া সাংকেতিক চিহ্ন মানে কি বুজি পালানে যে আমি কিছুমান প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানক আমি কিছুমান চিহ্নৰ দ্বাৰা ব্যৱহাৰ কৰোঁ তাক সাংকেতিক চিহ্ন বুলি কোৱা হয় তোমালোকে চোৱাচোন ৰেলপথ বুজাবৰ কাৰণে এডাল লাইন মাৰি আকৌ জেওৰা লিখাকৈ এনেকৈ আমি ভাগ দি ইয়াক ৰেলপথ বুলি কওঁ পকীপথ দুফালে দুডাল আঁচ মাৰি ইয়াত আকৌ এনেকৈ ডট লাইন দিলে পকীপথ বুলি কোৱা হয় অৰণ্যৰ কাৰণে কি দিছে ঘাঁহ বন দিছে জলাশয়ৰ কাৰণে পুখুৰী এটা ঘাঁহনিৰ কাৰণে ঘাঁহ দিছে পাহাৰৰ কাৰণে সৰু সৰু পাহাৰ আঁকি থৈছে খেলপথাৰৰ কাৰণে খেলপথাৰ এখন আঁকি থৈছে চিকিৎসালয়ৰ কাৰণে সৰুকৈ চিকিৎসালয় এখন আঁকি থৈছে বেংকৰ কাৰণে বেংক মন্দিৰৰ কাৰণে এটা মন্দিৰ আঁকাৰ চেষ্টা কৰিছে বিদ্যালয়ৰ কাৰণে এখন বিদ্যালয় আৰু বাসগৃহৰ কাৰণে এটা ঘৰৰ চিহ্ন এইখিনি সাংকেতিক চিহ্ন মানে তোমালোকৰ মানচিত্ৰখনত যদি এটা ঘৰ আছে তেনেহ'লে তুমি এনেধৰণে এটা চিহ্ন দি দিব পাৰা যদি তোমালোকৰ অৰণ্য আছে তোমালোকে এনেধৰণে চিহ্ন দি দিব পাৰা এতিয়া এইখনত চোৱাচোন এই মানচিত্ৰখনত চোৱা এটা আলিপথ আছে এই আলিপথটো পকীপথৰ চিহ্ন তাৰ পৰা তোমাৰ এইখিনিত আকৌ 3টা ঘৰৰ নিচিনা আছে এইকেইটা ঘৰে কি বুজাইছে এই বাসগৃহটোৰ গতে হৈছে
গতিকে সেইকাৰণে বাসগৃহৰ দৰে হোৱাৰ কাৰণে এই তিনিটা বাসগৃহ তে এইটো ঘৰ কি হৈছে চোৱাচোন এই ঘৰটো এই বেংক চোৱা বেংকৰ সৈতে দেখিবলৈ একেই সেইকাৰণে ইয়াক আমি বেংকৰ সাংকেতিক চিহ্ন মানে এইখিনিতে এটা বেংক আছে বুজাইছে আৰু এইফালেদি এনেকৈ কি গৈছে এইটো ৰেল পথ গৈছে চোৱা ৰেল পথ গৈছে আৰু এইটো এটা জলাশয় জলাশয় মানে পুখুৰী হ'ব পাৰে মানে পানী থকা জেগা ঠিক আছে সেইটো এনেধৰণৰ এটা চিহ্ন দিছে তাৰপৰা ইয়াত ঘাঁহ বন আছে ইয়াত এটা মন্দিৰ আছে কাৰণ ইয়াৰ চিহ্নকেইটা ইয়াত ব্যৱহাৰ কৰি দেখুৱাইছে আৰু চিহ্নকেইটা এইকাৰণেই দিছে যে লিখি থাকিলে খেলি মেলি হ'ব গোটেইখিনি আখৰ ইটোৰ ওপৰত সিটো হ'ব কিন্তু চিহ্নকেইটা যদি বেলেগ বেলেগ হয় আমি বুজি পাবলৈও আমাৰ সুবিধা হ'ব সেইকাৰণে এখন মানচিত্ৰত আমি সাংকেতিক চিহ্ন ব্যৱহাৰ কৰি পেলাই আঁকিব লাগে তেতিয়া সকলোৰে বুজিবৰ কাৰণে সহজ হৈ পৰে ইয়াৰ পিছত ক্ৰিয়াকলাপ 4 তোমালোকক দিছে হিপিঠিৰ আৰ্হি চিত্ৰখন চাই খালী ঠাই পূৰ কৰা ক'ত দিছে খ গ আমি হিপিঠি চাই ল'ব লাগিব হিপিঠিত ইতিমধ্যে আমি চাই আহিছোঁ তথাপি আমি প্ৰশ্নটো পঢ়ি পেলাই আকৌ যাম ৰেলপথটো পকীপথৰ ডেছ দিশত আছে ৰেলপথটো পকীপথৰ কোন দিশত আছে চোৱা ৰেল এইটো হ'ল তলত আছে ৰেলপথ ওপৰত আছে পকীপথ পকীপথৰ পৰা তলত আছে মানে পকীপথৰ পৰা তললৈ আছে মানে দক্ষিণ দিশত আছে হয়নে এতিয়া আমি লিখিব লাগিব দক্ষিণ দিশত আছে ঠিক আছে দক্ষিণ দিশত দক্ষিণ দিশত বাসগৃহসমূহ অৰণ্য অঞ্চলৰ ডেছ দিশত আছে বাসগৃহসমূহ মানে ঘৰসমূহ এই ঘৰসমূহ কোন দিশত আছে চোৱা অৰণ্যখন ক'ত আছে আৰু ঘৰসমূহ ক'ত আছে চোৱা এয়া হ'ল অৰণ্য অঞ্চলৰ পৰা কোন দিশত আছে ওপৰলৈ আছে অৰণ্য অঞ্চলটো ইয়াত আছে মানে ওপৰৰ ফালে থাকিলে কি দিশত উত্তৰ দিশত অৰণ্য অঞ্চলৰ পৰা উত্তৰ দিশত বাসগৃহসমূহ আছে আমি তেনেধৰণে লিখিব লাগিব সেয়েহে আমি লিখিলোঁ বাসগৃহসমূহ অৰণ্য অঞ্চলৰ উত্তৰ দিশত আছে ইয়াৰ পিছত কি কৈছে চোৱা জলাশয়টোৰ ডেছ দিশত ঘাঁহনি অঞ্চলটো আছে ইয়াত এইটো জলাশয়ৰ পৰা এইটো পশ্চিম দিশ আৰু এইফালে আহিছে দক্ষিণ দিশ পশ্চিম আৰু দক্ষিণৰ মাজত আছে কাৰণে আমি কি লিখিব লাগিব দক্ষিণ পশ্চিম দিশত আমি অকণমান আগত পাইছোঁ দক্ষিণ পশ্চিম দিশ চোৱা দক্ষিণ এইফালে দক্ষিণ আৰু এইফালে পশ্চিম তাৰ মাজত আছে গতিকে আমি লিখিম দক্ষিণ পশ্চিম দিশত এইটো চোৱা গ জলাশয়টোৰ দক্ষিণ পশ্চিম দিশত ঘাঁহনি অঞ্চলটো আছে এতিয়া কোৱা চাওঁ ঘৰটো বিদ্যালয়খনৰ পৰা ডেছ দিশলৈ গ'লে এটা মন্দিৰ পোৱা যায় এইখন চোৱা বিদ্যালয়ৰ পৰা বাওঁ দিশে গৈছোঁ অৰ্থাৎ বিদ্যালয়ৰ পৰা পশ্চিম দিশে গ'লে মন্দিৰ পোৱা যায় হয়নে সেইকাৰণে আমি লিখিলোঁ বিদ্যালয়খনৰ পৰা পশ্চিম দিশলৈ গ'লে এটা মন্দিৰ পোৱা যায় ইয়াৰ পিছত উঙত দিছে বেংকটোৰ ডেছ দিশত খেলপথাৰ আছে চোৱা এইটো বেংকৰ পৰা ওপৰলৈ আছে গতিকে ওপৰলৈ থকা মানে উত্তৰ দিশত বেংকৰ পৰা উত্তৰ দিশত খেলপথাৰখন আছে এইটো চোৱা বেংকটোৰ উত্তৰ দিশত খেলপথাৰ আছে এতিয়া আমি ইয়াৰ পিছতনো কি আছে চাওঁ আহা ইয়াৰ পিছৰখিনি আমি পঢ়িবলৈ চাম ইয়াত ওপৰত এখন ছবি দিছে ছবিখন দেখিছা কৈছে যে ওপৰৰ ছবিখনলৈ মন কৰা ইয়াত এজোপা গছৰ সৈতে এটা ঘৰ দেখুওৱা হৈছে হয়নে এজোপা গছৰ সৈতে এটা ঘৰ দেখুওৱা হৈছে এই দৃশ্যটো কাগজ এখনত আঁকোতে গছজোপাৰ সৈতে ঘৰটোৰ মাজৰ দূৰত্বটো কাগজখনৰ আকাৰ অনুসৰি সুবিধাজনকভাৱে সৰু কৰি লোৱা হৈছে এনেদৰেই পাহাৰ গছ-গছনি ঘৰ-দুৱাৰ বাট-পথ আদিৰ আকাৰ নিৰ্দিষ্ট জোখত হ্ৰাস কৰিহে আৰ্হি চিত্ৰ অঁকা হয় বুজি পাইছা আমি যদি ঘৰটোকে আঁকো তেনেহ'লে আমি জানো কাষত আৰু বেলেগ আঁকিব পাৰিম গতিকে আমি এই চিত্ৰটো চালে আমি গম পাওঁ যে গছজোপা ঘৰটো আমি এটা নিৰ্দিষ্ট হিচাপত তাক হ্ৰাস কৰি ল'ব লাগিব মানে তাৰ আকৃতিটো আমি সৰু কৰি ল'ব লাগিব সৰু কৰিহে তাক আমি চিত্ৰত অংকন কৰিব পাৰিম ইয়াৰ পিছৰখিনি আমি কি আছে চাওঁ আহা কোনো এখন ঠাইৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানসমূহৰ বিতৰণ দেখুৱাবলৈ প্ৰয়োজনীয় জোখ মাপ কৰি মানচিত্ৰ বা মেপ অঁকা হয় মানচিত্ৰ বা মেপ আঁকিবৰ কাৰণে মানৱসৃষ্ট উপাদানবোৰৰ বিতৰণ দেখুৱাই প্ৰয়োজনীয় জোখ মাখ লোৱা হয় আমি জোখ মাখ নোহোৱাকৈ কিন্তু মানচিত্ৰ বা মেপ আঁকিব নোৱাৰোঁ সাধাৰণতে মানচিত্ৰ এখনত কোনো এখন ঠাই জিলা ৰাজ্য দেশ আদিৰ সীমাৰ লগতে নদ নদী বনাঞ্চল পৰ্বত পাহাৰ বাট পথ অনুষ্ঠান প্ৰতিষ্ঠান আদি নিৰ্দিষ্ট জোখ অনুসৰি উপস্থাপন কৰা হয় আমি তাক মন গ'লে অকণমান ডাঙৰকৈ বা মন গ'লে অকণ সৰুকৈ আঁকিব নোৱাৰোঁ এটা স্কেলৰ সহায়ত নিৰ্দিষ্ট জোখ লৈহে অংকন কৰিব পাৰোঁ আৰু এই জোখটোৱেই হৈছে মানচিত্ৰৰ মাপনি বা স্কেল বুলি তাক কোৱা হয় মানচিত্ৰ এখনত পৰ্বত পাহাৰ নদ নদী আদি তথ্যবোৰ বুজাবলৈ কিছুমান চিহ্ন ব্যৱহাৰ কৰা হয়
সেইবোৰে হৈছে মানচিত্ৰৰ সাংকেতিক চিহ্ন ইতিমধ্যে আমি সাংকেতিক চিহ্ন দেখি আহিছোঁ সেয়া সাংকেতিক চিহ্ন আমি নিজৰ সুবিধাৰ বাবে কৰি লৈছিলোঁ কিন্তু এখন মানচিত্ৰৰ কাৰণে আমি সকলোৱে জানিবৰ কাৰণে এটা নিৰ্দিষ্ট সাংকেতিক চিহ্ন আছে সেয়া আমি শিকিবলৈ গৈ আছোঁ এই সাংকেতিক চিহ্নবোৰৰ বিষয়ে জানিলেহে মানচিত্ৰৰ এখনৰ তথ্যবোৰ বুজিব পাৰিম হয়নে এতিয়া এয়া চোৱাচোন মানচিত্ৰৰ সাংকেতিক চিহ্ন কিছুমান দিয়া আছে হয়নে ইয়াতে কৈছে কোনো ঠাইৰ আৰ্হি চিত্ৰ বা স্কেচ এখন মানচিত্ৰ হ'বলৈ হ'লে ই নিৰ্দিষ্ট মাপনি বা স্কেলত অঁকা হ'ব লাগিব নিৰ্দিষ্ট স্কেল অৰ্থাৎ নিৰ্দিষ্ট জোখমাখত আঁকিব লাগিব তেতিয়াহে সি মানচিত্ৰ হ'ব ঠিক আছে নহ'লে স্কেচ হ'ব ইয়াত দিশসূচক সাংকেতিক চিহ্ন আদি থকাৰ উপৰি মানচিত্ৰখনৰ এটা শিৰোনাম থাকিব লাগিব শিৰোনামটোৰ সহায়ত ই কোনো ঠাইৰ মানচিত্ৰ আৰু কি উদ্দেশ্যত অঁকা হৈছে তাৰ কথা জানিব পাৰি এতিয়া চোৱা মানচিত্ৰত ব্যৱহাৰ কৰা কেইটামান সাংকেতিক চিহ্ন সদায় মানচিত্ৰ এখনত আন্তৰ্জাতিক সীমা বুজাবলৈ হ'লে এনেধৰণৰ চিহ্ন জিলাৰ সীমা মাজৰ ফুটফুটকেইটা নাই এনেধৰণে ৰেলপথ ইতিমধ্যে আমি শিকি আহিছোঁ ঠিক তেনেধৰণে নৈ এখন হ'লে এনেকুৱা নৈ থাকিব পাহাৰ বুলি কোৱাৰ লগে লগে এনেধৰণে থাকিব আৰু ৰাজ্যৰ সীমাটো আকৌ দুটা ফুট নাথাকে এটা লাইন এটা ফুট এনেধৰণে থাকিব ৰাজ্যৰ ৰাজধানীত এনেকৈ থাকিব জিলাৰ সদৰ ঠাই ৰাষ্ট্ৰীয় ঘাইপথ উপনৈ সকলোবিলাক চিহ্ন আমি মনত ৰাখিব লাগিব তেতিয়া এই চিহ্নখিনি মনত ৰাখিলে আমি এখন মানচিত্ৰ ভালদৰে অধ্যয়ন কৰিব পাৰিম মানচিত্ৰত থকা কথাখিনি আমি ভালদৰে বুজি পাম এতিয়া ক্ৰিয়াকলাপ 5টো আমি চাওঁ আহাচোন তলত দিয়া ছবিখনলৈ মন কৰা এখন ছবি দিছে ডাঙৰ বৰ্গক্ষেত্ৰটোক কেইটা ভাগত ভাগ কৰা হৈছে হিচাপ কৰি চোৱাচোন 16টা সৰু বৰ্গক্ষেত্ৰ পালা নহয়নে চোৱা 4 এনেকৈ গৈ 16টা বৰ্গক্ষেত্ৰ আছে আৰু এই সৰু বৰ্গক্ষেত্ৰবোৰক 1ৰ পৰা 16 লৈ চিহ্নিত কৰা হৈছে নাম্বাৰিং কৰি থৈছে নাম্বাৰ দি থৈছে ডাঙৰ বৰ্গক্ষেত্ৰ মানে এইটো কথা কৈছে গোটেই এইটো এটা ডাঙৰ বৰ্গক্ষেত্ৰ ঠিক আছে ডাঙৰ বৰ্গক্ষেত্ৰৰ ভিতৰত অসমৰ এখন মানচিত্ৰ দিয়া হৈছে এই মানচিত্ৰখনত উপাদানসমূহ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰি দেখুওৱা হৈছে কিছুমান উপাদানৰ কথা কৈছে সাংকেতিক চিহ্ন কি যে মৃৎশিল্প কাঁহ শিল্প এটা চিম্বল বেত শিল্প আৰু চাহ শিল্প এতিয়া এইখিনি চোৱাচোন তোমালোকে ক'ত কি দিছে এইখিনিত 7 নম্বৰত দিছে এইটো চাহপাতৰ গতে গতিকে এই চাহ উদ্যোগ আছে চাহ শিল্প নহয় চাহ উদ্যোগ ঠিক আছে ইয়াতে এনেকৈ দিছে মানে এইখিনিত কাঁহ শিল্প আছে এইখিনিত মানে কি এইখিনি জিলা যি আছে অসমৰ ভিতৰৰ এই জিলাখনত আছে বুজি পালা ইয়াত দিছে বেত শিল্প তলফালে কৰিমগঞ্জৰ ফালে ঠিক আছে এনেধৰণে সাংকেতিক চিহ্ন দি বুজাইছে এতিয়া আৰ্হি চিত্ৰখন চাই কোনটো উপাদান কোনটো সংখ্যাৰ ঘৰত আছে ক'ব পাৰিবানে মৃৎশিল্প 5 নং ঘৰত আছে বুলি তোমালোকক দেখুৱাই থৈছে যে উপাদানটোৰ নাম মৃৎশিল্প হেনো 5 নম্বৰ ঘৰত আছে হয়নে আমি চাওঁ আহাচোন এটি চোৱা এই 5 নম্বৰ ঘৰত এইটো শিল্প 5 নম্বৰ ঘৰত এইটো শিল্প এইটো মৃৎশিল্প আছে তাৰপিছত চোৱা 7 নম্বৰ ঘৰত চাহ শিল্প আছে আমি দেখিলোৱে এতিয়া আমি চাওঁচোন বাৰু ব'লা আমি পুৰাই দিম যদি 7 নম্বৰ ঘৰত কি আছে আমি নিজে আমি লিখি পুৰাব লাগিব এতিয়া আমি চাহ উদ্যোগ বুলি 7 নং লিখি দিলেই হ'ল এনেধৰণে আমি লিখি দিব পাৰোঁ চাহ উদ্যোগ 7 নম্বৰ ঘৰত আছে ইয়াৰ পিছত কি লিখিব পাৰোঁ চাওঁ আহাচোন এইটো চোৱা বেত শিল্প এইটো ইয়াত কোনটো ঘৰত আছে 10 নং গতিকে আমি লিখিম বেত শিল্প 10 নং ঘৰত হয়নে ইয়াৰ পিছৰটো আমি চাওঁ আহাচোন চোৱা এই চিম্বলটো আৰু এই চিম্বলটো একেই কাঁহ শিল্প কিমান ঘৰত আছে 6 নম্বৰ ঘৰত আছে গতিকে আমি লিখিব লাগিব কাঁহ শিল্প 6 নং হয়নে এতিয়া ইয়াৰ পিছত কি আছে আমি চাওঁ আহাচোন এতিয়া আছে মানচিত্ৰ আঁকিবলৈ শিকোঁ আহা তলৰ ছবিত দিয়াৰ দৰে মানচিত্ৰ আঁকিবলৈ শিকোঁ আহা ছবিখনত দিয়াৰ দৰে এটা ডাঙৰ বৰ্গক্ষেত্ৰক 16টা সমান বৰ্গক্ষেত্ৰত ভাগ কৰি আঁকি লোৱা 16টা বৰ্গক্ষেত্ৰ বনাই ল'ব দিছে প্ৰতিটো সৰু বৰ্গক্ষেত্ৰক একাদিক্ৰমে 1ৰ পৰা 16 সংখ্যাৰে চিহ্নিত কৰি লোৱা আৰু মানচিত্ৰৰ কোনটো অংশ কোনটো ঘৰত পৰিছে ভালদৰে মন কৰা এতিয়া সেয়া মনত ৰাখি মানচিত্ৰখন আঁকিবলৈ অভ্যাস কৰিলে সহজতে আঁকিব পাৰিবা মানে এতিয়া তোমালোকে যদি এই ডাঙৰ এটা বৰ্গক্ষেত্ৰ আঁকি 16 ঘৰ বনাই লোৱা আৰু প্ৰতিটো বৰ্গক্ষেত্ৰত কোন পৰিছে এই 5 বৰ্গক্ষেত্ৰত চোৱাচোন অকল এইকণ জেগা পৰিছে তাৰপিছত 6 বৰ্গক্ষেত্ৰত এইকণ পৰিছে কিন্তু এইফালে 6 বৰ্গক্ষেত্ৰৰ ঘৰটোহে চুইছে ঠিক তেনেধৰণে তোমালোকে 7 বৰ্গক্ষেত্ৰত এনেকৈ গৈ আকৌ এইফালেও কিন্তু আছে 3 বৰ্গক্ষেত্ৰত অকল অকণমানহে আছে কিন্তু ঠিক তেনেধৰণে তোমালোকে বৰ্গক্ষেত্ৰকেইটা কি পৰিছে তোমালোকে তেনেকৈ মনত ৰাখিলে কিন্তু তোমালোকৰ মানচিত্ৰখনৰ আঁকিবৰ কাৰণে সহজ হ'ব এইখন অসমৰ আৰু এইখন ভাৰতৰ তোমালোকক তেনেধৰণে আঁকি দেখুৱাইছে হয়নে
বহুতো মানচিত্ৰ বা মেপ একেলগে লগ লগাই কিতাপ আকাৰে প্ৰণালীবদ্ধভাৱে প্ৰস্তুত কৰিলে তাক ভূচিত্ৰাৱলী বুলি কোৱা হয় হয়নে তোমালোকে ভূচিত্ৰাৱলী নামটো আগতে শুনিছানে বহুতো মানচিত্ৰ একেলগে থাকে অসমৰ বা ৰাজ্যখিনি বা ৰাষ্ট্ৰ দেশ সকলোবিলাক সাগৰ মহাসাগৰ দেশ মহাদেশ সকলোবিলাক থাকিব তোমাৰ মানচিত্ৰ লগ লাগি থাকিলে সেই কিতাপখনৰ নামে হ'ব ভূচিত্ৰাৱলী তোমালোকে হয়তো দোকানত কি জানাই তোমালোকে জানি পাইছা হয়তো ঘৰত আছে নহ'লে তোমালোকে দোকানত বিচাৰিলে পাই যাবা তোমালোকে বিচাৰি চাবাচোন তোমালোকে এনে ধৰণৰ ভূচিত্ৰাৱলী অধ্যয়ন কৰিলে পৃথিৱীৰ উপৰিভাগৰ বহুতো প্ৰাকৃতিক আৰু মানৱ সৃষ্ট তথ্য জানিব পাৰিবা পৃথিৱীৰ বিভিন্ন ধৰণৰ ঠাইৰ বিষয়ে তোমালোকে জানিব পাৰিবা যেহেতু তোমালোকে সাংকেতিক চিহ্নখিনি ইতিমধ্যে জানিছা এতিয়া ভূচিত্ৰাৱলী এখন কিনি তাৰ মানচিত্ৰসমূহ অধ্যয়ন কৰিবলৈ চেষ্টা কৰিবাচোন এতিয়া আহিছোঁ আমি অনুশীলনীলৈ অনুশীলনী 1ৰ প্ৰশ্নটো দিছে তলৰ আৰ্হি চিত্ৰখন চাই হোটেলখনৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে লিখা এখন হোটেল আছে হোটেলৰ পূব পশ্চিম উত্তৰ দক্ষিণ আৰু আমি যে চাৰিটা পাইছিলোঁ এই কি আছিলে এইটো পূব আৰু উত্তৰৰ মাজত থাকিলে উত্তৰ পূব এইটো দক্ষিণ পূব দক্ষিণ আৰু পূবৰ মাজত থাকিলে দক্ষিণ পূব আৰু এইফালে আছিলে তোমাৰ উত্তৰ আৰু পশ্চিম তাৰ মাজত উত্তৰ পশ্চিম দিশ আৰু এই দক্ষিণ আৰু পশ্চিমৰ মাজত এইটো দক্ষিণ পশ্চিম দিশ হয়নে ঠিক তেনেধৰণে তোমালোকক এখন তালিকা দি দিছে তালিকাখনত তোমালোকে কোন দিশত কি আছে চাই চাই লিখিলেই হ'ল হয়নে পূব দিশতটো কি আছে আমি দেখিলোৱে পশ্চিম দিশত কি আছে আমি দেখিলোৱে উত্তৰ দিশত কি আছে আমি দেখিলোৱে দক্ষিণ দিশত কি আছে আমি দেখিছোৱে তললৈ থকাটো দক্ষিণ দিশ হয়নে আমি সেইকেইটা লিখি লওঁ আহাচোন এতিয়া চোৱা পূব দিশত কি আছিলে অগ্নি আৰু আপতকালীন সেৱা আস্থান হয়নে পশ্চিম দিশত আছিলে চিনেমা হল উত্তৰ দিশত আছিলে ঔষধালয় মানে কি ফাৰ্মাচী হয়নে সেইকাৰণে আমি লিখিলোঁ ঔষধালয় দক্ষিণ দিশত আছে বেংক সেইকাৰণে আমি লিখিছোঁ বেংক ইয়াৰ পিছত উত্তৰ পূব বুলি ক'লে কিন্তু হ'ব উত্তৰ আৰু এইফালে পূবৰ মাজত ৰেষ্টুৰেণ্ট হয়নে তেনেধৰণে আমি লিখোঁ আহাচোন পূব উত্তৰ আৰু পূব দিশত আছে ৰেষ্টুৰেণ্ট ঠিক তেনেধৰণে আমি লিখিছোঁ উত্তৰ পূবত ৰেষ্টুৰেণ্ট আৰু এইফালে দক্ষিণ আৰু পূব দক্ষিণ পূবত আছে ডাকঘৰ আমি লিখিছোঁ ডাকঘৰ বুলি আৰু আছে এতিয়া উত্তৰ পশ্চিম এই উত্তৰলৈ গৈ আমি এইটো উত্তৰ আৰু এইটো পশ্চিমৰ মাজত আছে চিকিৎসালয় সেইকাৰণে লিখিছোঁ উত্তৰ পশ্চিমত চিকিৎসালয় দক্ষিণ পশ্চিমত আছে বিদ্যালয় চাওঁ আহাচোন এইফালে দক্ষিণ আৰু এইফালে পশ্চিমৰ মাজত আছে বিদ্যালয় সেইকাৰণে দক্ষিণ পশ্চিমৰ মাজত বিদ্যালয় 1 নম্বৰ প্ৰশ্ন উত্তৰ আমি কৰিলোঁ এতিয়া আমি তাৰ পিছলৈ যাওঁ আহাচোন এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ ক অংশৰ লগত খ অংশ মিলোৱা ক অংশ আৰু খ অংশ ক অংশত সাংকেতিক চিহ্ন দিছে আৰু খ অংশত সাংকেতিক চিহ্নৰ নাম লিখা আছে আমি ইতিমধ্যে চাই আহিছোঁ যে ৰেলপথৰ লগত আমি ৰেলপথৰ চিহ্ন আমি দেখিছোঁ ৰেলপথ এনেধৰণে হ'ব জিলাৰ সদৰ ঠাই আৰু এইখন হ'ল ৰাজ্যৰ ৰাজধানী আৰু এইটো হ'ল নৈ আৰু এটা তোমালোকৰ কাৰণে মই এৰি থৈছোঁ এইটো কি হ'ব বাৰু তোমালোকে নিশ্চয় গম পাইছাই আৰু ইতিমধ্যে আমি পঢ়ি আহিছোঁ হয়নে ঠিক আছে 3 খালী ঠাই পূৰ কৰিবলৈ দিছে ইয়াত দিছে কি চাওঁ আহা কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিয়েই হৈছে ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেচ মনৰ ধাৰণাৰে যদি আঁকো তেতিয়া স্কেচ হয় মনৰ ধাৰণা নলৈ যদি আমি জোখমাখ ব্যৱহাৰ কৰোঁ তাক মানচিত্ৰ বুলি কোৱা হয় খ পূব পশ্চিম উত্তৰ আৰু দক্ষিণ দিশৰ উপৰি আৰু 4টা দিশ আছিলে কি উপদিশ সেইকেইটা দিশক আমি উপদিশ বুলি কওঁ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ ঘৰ দুৱাৰ আদি উপাদান মানৱ সৃষ্ট উপাদান হয়নে এতিয়া ঘৰত আছে বিভিন্ন উপাদান মানচিত্ৰ দেখুৱাবলৈ চিহ্ন ব্যৱহাৰ কৰা হয় কি চিহ্ন ব্যৱহাৰ কৰা হয় এইবিলাক আমি কি চিহ্ন পাইছিলোঁ সাংকেতিক চিহ্ন হয়নে আমি কি চিহ্ন ব্যৱহাৰ কৰোঁ সাংকেতিক চিহ্ন এতিয়া আমি 4 নং প্ৰশ্নলৈ আহিছোঁ ইয়াত কৈছে উত্তৰ লিখা ক খ গ ঘ ঙ এনেধৰণে 4টা প্ৰশ্ন দিছে ক প্ৰশ্নটো দিছে ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিশ নিৰ্ণয় কৰিবা ৰাতিপুৱা বেলিটোৰ সহায়ত আমি কেনেদৰে দিশ নিৰ্ণয় কৰিম চাওঁ আহাচোন যে ৰাতিপুৱা যেতিয়া বেলিটো ওলায় ধৰি লওক মই এইখিনি থিয় হৈ আছোঁ বেলিটোৰ ফালে যদি মুখখন কৰি থাকোঁ তেতিয়া কি হ'ব চোৱা ৰাতিপুৱা বেলি ওলোৱাৰ ফালে মুখ কৰি থিয় হ'লে মুখৰ ফালে পূব সন্মুখৰ ফালে পূব আৰু তাৰ পিছফালে হ'ব পশ্চিম গতিকে পিঠিৰ ফালে পশ্চিম বাওঁফালে উত্তৰ আৰু
সোঁফালে দক্ষিণ দিশ হ'ব এনেধৰণে আমি লিখিব পাৰোঁ ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে যে খ আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে আমি ইতিমধ্যে পঢ়ি আহিছোঁ যে কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিয়েই হৈছে সেই ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেচ আৰ্হি চিত্ৰ বা স্কেচ সদায় মানুহৰ মনৰ ধাৰণা মতে আঁকে ঠিক আছে আৰু তাত কোনো ধৰণৰ মাপনি বা স্কেলৰ ব্যৱহাৰ নহয় গ নম্বৰৰ প্ৰশ্নত আছিলে সাংকেতিক চিহ্নবোৰ মানচিত্ৰত কিয় ব্যৱহাৰ কৰা হয় উত্তৰ আমি ইতিমধ্যে পঢ়ি আহিছোঁ তাৰ পৰা আমি এনেধৰণে লিখিব পাৰোঁ কোনো এখন ঠাই বা তাৰ চৌপাশৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানসমূহ চিনাক্ত কৰা আৰু নিৰ্দিষ্ট ঠাইখিনি বিচাৰি উলিয়াবৰ বাবে মানচিত্ৰত সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় আমি ইতিমধ্যে সাংকেতিক চিহ্নৰ কথা পঢ়ি আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ঘ নম্বৰত কি দিছে মানচিত্ৰ এখনৰ পৰা আমি কি জানিব পাৰোঁ উত্তৰ মানচিত্ৰ এখনৰ পৰা আমি কোনো এখন ঠাইৰ অৱস্থান আৰু সীমা প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানসমূহ দূৰত্ব আৰু দিশ আদিৰ কথা জানিব পাৰোঁ প্ৰকৃতিৰ সৃষ্টি মানৱসৃষ্ট আৰু সীমা অৱস্থান এখন ঠাইৰ অৱস্থান এই সকলোবিলাক আমি এখন মানচিত্ৰৰ পৰা জানিব পাৰোঁ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ 9 নম্বৰ আৰু শেষৰটো প্ৰশ্ন হ'ল মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে কি বুজা উত্তৰ সাধাৰণতে মানচিত্ৰ এখনত কোনো এখন ঠাই জিলা ৰাজ্য দেশ আদিৰ সীমাৰ লগতে নদ নদী বনাঞ্চল পৰ্বত পাহাৰ বাট পথ অনুষ্ঠান প্ৰতিষ্ঠান আদি নিৰ্দিষ্ট জোখ অনুসৰি উপস্থাপন কৰা হয় সেই জোখটোৱে হৈছে মানচিত্ৰৰ মাপনি বা স্কেল আৰু মানচিত্ৰৰ মাপনি বা স্কেল ব্যৱহাৰ কৰা হয় নিৰ্দিষ্ট জোখ মাখ কৰি আৰু যেতিয়া মানচিত্ৰৰ মাপনি ব্যৱহাৰ নকৰোঁ তাক আমি আৰ্হি চিত্ৰ বা স্কেচ বুলি কওঁ ঠিক আছে এতিয়া আমি শেষৰ প্ৰশ্নটোলৈ আহিছোঁ এই পাঠৰ 5 গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথসমূহ চিহ্নিত কৰি তোমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা পথটো দেখুৱাই এখন আৰ্হি চিত্ৰ প্ৰস্তুত কৰা তোমালোকে এইটো নিজে চেষ্টা কৰি চাবা তোমালোকৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা পথটো দেখুৱাই এখন আৰ্হি চিত্ৰ অংকন কৰিব দিছে আৰু অনুষ্ঠান প্ৰতিষ্ঠান বাট পথসমূহ চিহ্নিত কৰিব দিছে ইতিমধ্যে তোমালোকে তেনেকুৱা পাই আহিছা যে এখন তেনেকুৱা এখন আৰ্হি চিত্ৰ তেনেকুৱা এখন আৰ্হি চিত্ৰ তাৰপিছত তুমি আৰু এনেকৈ কৰিব পাৰা তুমি মুঠতে যিকোনো ধৰণে কৰিব পাৰা এখন ইয়াতো পাই আহিছা ঠিক আছে ধন্যবাদ আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ইয়াৰ পিছৰ চেপ্টাৰটো আগবঢ়াম ইয়াৰ পিছত কিবা জানিবলগীয়া যদি আছে তোমালোকে কমেণ্ট যোগে জনাব পাৰিবা ধন্যবাদ